everyone, hello everyone. To kira sebelum aku niche kole ভালে তো আজি 1 লাখ লিছাও কে পথৰত আছো পথৰত বৰ্তমান পথৰত 1 লাখ লিছু কাৰণ কৈছো অলপ সিৰিয়াল আসুতে কাৰণ হল আজি নহয় জকালি হৈছিল জকালি ৰাতি হৈছে কিন্তু জকালি তো ভিডিও বনাবা নয় না জকালি মোৰ ইউটিউবৰ হৈ গল 500 ফলোৱাৰ্স followers নকই সাবস্ক্রাইবার ফলোৱাৰ্স একে বাৰু ইউটিউবৰ হৈ গল 500 সাবস্ক্রাইবার আৰু যেটো ফেসবুক পেজ আছিল ফেসবুক পেজত হৈ গল 1k ফলোৱাৰ্স তো তাৰ কাৰণে আজি মই এটা ভিডিও বনাই দিলো বেলে কি কৰিম ভিডিও এটা বনাই দিলো আৰু সেলিব্রেশন কৰো একলা বেলেগটো জানে সব খাইব নাই লকডাউনৰ পৰিবেশ খাই থাকিব আৰু 500 আৰু 1k দুটা সেলিব্রেশন একেলগে কৰিম আজি তাৰ আগতে মই সকলোকে বহুত ধন্যবাদ জনাইছো কাৰণ আপোনালোকৰ সাপোৰ্টৰ ফলত মোৰ আজি এইখিনি হ'ব পাইছে তাৰ কাৰণে মই কি কম আৰু ক'ব লগা নাই বেলেগ আৰু আগলৈকে এনেকৈ সাপোৰ্ট কৰি যাব তাকে কামনা কৰোঁ যাতে অতি সোনকালে মোৰ ইউটিউবতো 1k হয় তাৰে কামনা কৰি আছোঁ সাপোৰ্ট কৰি যাব আৰু মানে কি বহুত ডাঙৰ ইউটিউবাৰৰ মতে 500 সাবস্ক্রাইবার একোৱে নহয় কিন্তু মোৰ কাৰণে এইখিনিয়ে বহুত যথেষ্ট বুলি ভাবোঁ কাৰণ মোৰ দৰে যে এজন মানে কি কম এনেকুৱা ল'ৰাৰ যে 500 হৈছে সেই কাৰণে সেয়ে বহুত আৰু আজি এতিয়া মুখত আহাই নাই কি কওঁ কি নকওঁ এনেকুৱা হৈছে তথাপিতো ধন্যবাদ দিছোঁ সকলোকে আগলৈকে এনেকৈ সাপোৰ্ট কৰি যাব তাকে কামনা কৰোঁ তো সেলিব্রেশন কৰোঁ আহক তো একলা সেলিব্রেশন কৰিব লাগে এতিয়া কেক 5 টকা দি কি গ'লেও হ'ব কেক তো এটা ইউটিউবৰ কাৰণে আৰু এটা ফেচবুকৰ কাৰণে দটা বকলে দিমটা পলক আৰু এটা বস্তু আছে ৰ'ব পকেটত আছে ওলিয়া মম চব জগল লৈ আনিছোঁ একেলগে ইয়াতে আৰু এতিয়া আছিলে এইয়া চাওক কেক কাটিম মম আৰু এইটো টেষ্টলে আৰু काटने के लिए ये वाला मजा এতিয়া খুলি দিও ফাষ্টতে ৰ'ব চকবাত থৈ ল'ব লাগিলে ষ্টেণ্ডডালো আনবাৰ নহয় ষ্টেণ্ডডালো আনা নাই পৰি গ'ল আৰু বইকে থাকক অলপ ৰখক খুলি আছোঁ ৰ'ব খাবা ধৰে কাটবা লাগিব ভালকি সেলিব্রেশন মানে সেলিব্রেশনই আৰু তো চাওক ইয়া চাওক এতিয়া জ্বলে ল'ব লাগিল কেমেৰা ধৰা মানুহ এটা লাগিছিল একলা আহি গ'লো না উপায় নাই এতিয়া আৰু ষ্টপ কৰি থ'ব লাগিব ভিডিঅ'টো তো চাওক জ্বলি গ'ল এয়া চাওক তো এতিয়া কি ক'ব লগা আছিল যি ক'ব লাগিছিল পিছত কৈ দিম তো এতিয়া নুমাই দিওঁ চাওক ঠিক নুমাই দিওঁ এতিয়া হেই নুমনয় চাওক ৰ'ব দেখাইছোঁ গোটেই নুমাই গ'ল তো এতিয়া কাটবা লাগে নুমাই গ'ল আৰু এতিয়া কাটবা লাগি এডাল গুচি লওঁ ফাৰ্ষ্টতে বম ডাঙৰ কেকটোত কৰি মানে মমডাল বেছি ডাঙৰ এতিয়া থৈ দিলোঁ এইটো হ'ল ইউটিউবৰ আৰু এইটো হ'ল ফেচবুকৰ টকা হৈ গ'ল আৰু এতিয়া খাম একলাই খাম A few moments later. এগেইন সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰোঁ আৰু সাপোৰ্ট কৰি যাব সকলোৱে 1k যাতে ইউটিউবতো হয়
তাকেই আৰু কামনা কৰোঁ আৰু বেলেগ আজি দেখুৱাব লগা নাই বেলেগ নেদেখাওঁ আজিলৈ এইখিনিয়ে আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা দবাবলৈ একদম নাপাহৰিব ধন্যবাদ জয় আই অসম